हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चैनल इक्रामुल इंग्लिश। मैं आज আকৌ আপোনালোকৰ সন্মুখত লৈ আছো কেইটামান সেন্টেন্স। প্ৰতিটো সেন্টেন্স আমি দুবাৰকৈ ৰিপিট কৰিম আৰু দুবাৰ ৰিপিট কৰাৰ পিছত মই অলপ সময় দিম যাতে আপুনিও এবাৰ ৰিপিট কৰিব পাৰে। সো লেটস স্টার্ট মাই ভিডিও। আমি যোৱাকালি পাৰ্টিলৈ গৈছিলো। We went to the party yesterday. We went to the party yesterday. তেওঁ মোলৈ এটা মেছেজ পঠিয়াইছিল। He sent to me a message. He sent to me a message. তেওঁ এটা নতুন মোবাইল কিনিছে। He bought a new mobile. He bought a new mobile. মই যোৱাকালি মোৰ মোবাইল ৰিচাৰ্জ কৰিছোঁ। I recharged my mobile yesterday. I recharged my mobile yesterday. মোৰ 100 নম্বৰৰ ভিতৰত 70 নম্বৰ আহিল। I got 70 marks out of 100. I got 70 marks out of 100. তেওঁ কি ভাল পায়? What does he like? What does he like? তুমি পৰীক্ষাত কিমান নম্বৰ পাইছা? What marks did you get in the examination? What marks did you get in the examination? আজিৰ ভিডিও ইয়ালৈ যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো বজাই থব যাতে ভিডিও আপলোড কৰাৰ লগে লগে সকলোতকৈ আগত আপুনি পায়। থ্যাংক ইউ সো মাচ সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে।